সাৰথী স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত চিলাপথাৰ কবি সমাজৰ সভাপতি কুমুদ চন্দ্ৰ দত্তৰ 67 সংখ্যক জন্মদিন উদযাপন। আজি চিলাপথাৰ কবি সমাজৰ সভাপতি বিশিষ্ট কবি কুমুদ চন্দ্ৰ দত্তৰ 67 সংখ্যক উপজা দিন। চিলাপথাৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান সাৰথী স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত আজি সন্ধিয়া কবিগৰাকীৰ বাসগৃহত পালন কৰা হয় উপজা দিন। অনুষ্ঠানত অসম গৌৰৱ বঁটা প্ৰাপক ভুৱন দাস, সাৰথীৰ মুখ্য সচিব মনোজ দাস, সচিব প্ৰসেনজিৎ নমশূদ্ৰ, মোহন মণ্ডল, নিৰঞ্জন দাস, ৰাজীৱ মজুমদাৰকে ধৰি বহুতো ব্যক্তি উপস্থিত থাকে। চিলাপথাৰ ৰেচিডেঞ্চিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক তথা চিলাপথাৰ কবি সমাজৰ সভাপতি কুমুদ চন্দ্ৰ দত্ত আজি 67তম উপজা দিন আছিলে আৰু সেই উপজা দিনৰ উপলক্ষে সাৰথী স্বেচ্ছাসেৱী সংগঠনে আজি তেখেতৰ নিজৰ ঘৰলৈ আহিলে আৰু তেওঁলোকে নিজৰ উদ্যোগতে আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিলে। কোন কোন উপস্থিত আছিলে? ইয়াতে আছিলে সাৰথীৰ মুখ্য সচিব মনোজ কুমাৰ দাস, উপসভাপতি ৰাজীৱ মজুমদাৰ আৰু সহকাৰী সম্পাদক প্ৰসেনজিৎ নমশূদ্ৰ, মোহন মণ্ডল, শম্ভু দাসকে আদি কৰি দীপ দাসকে আদি কৰি যথেষ্ট সংখ্যক আছিলে আৰু সকলোৱে আনন্দ মনেৰে কেক কাটি আজি তেখেতক গামোচা আৰু সাৰথীৰ প্ৰতীক পটেৰে তেখেতক আজি সম্বৰ্ধনা জ্ঞাপন কৰে। সাৰথী স্বেচ্ছাসেৱী সংস্থা